নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত কথা পাতিম যে হনুমান বাবাৰ ভক্তসকলে এই তিনিটা কাম কেতিয়াও কৰিব নালাগে। এই কাম কৰিলে মানুহৰ জীৱনত দুখ কষ্ট আহে আৰু ধন সম্পত্তিৰ ক্ষতি হয়। বন্ধু বান্ধৱীসকল, সকলো কথা জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে চেনেলটো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ'ৰ বাবে কাষত থকা বেল আইকনটো ক্লিক কৰি ৰাখিব। আহক বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মঙলবাৰৰ দিনা মহাবলী হনুমান বাবাৰ বাৰ বুলি মনা হয়। জ্যোতিষ শাস্ত্ৰত সপ্তাহৰ ভিতৰত মঙলবাৰ দিনটোত বিশেষ মহত্ব আছে। বন্ধু বান্ধৱীসকল, বিশেষভাৱে ধ্যান ৰাখিব যে মঙলবাৰ দিনটোত কেতিয়াও কাৰো পৰা টকা ধাৰলৈ নল'ব আৰু আনকো নিদিব। এনে কৰিলে জ্যোতিষ শাস্ত্ৰ মতে যি ব্যক্তিয়ে টকা পইচা লেনদেন কৰে তেওঁৰ জীৱনত টকাৰ অভাৱৰ লগতে ধনৰ অভাৱ হয় আৰু ধন ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। বন্ধু বান্ধৱীসকল, মঙলবাৰ দিনটোত কেতিয়াও চুলি দাড়ি নাকাটিব। এনে কৰিলে মানুহৰ মংগল গ্ৰহৰ দোষ লাগে বুলি শাস্ত্ৰত পোৱা যায়, যাৰ ফলস্বৰূপে আপুনি শাৰীৰিক অশান্তিত ভুগিব পাৰে। বন্ধু বান্ধৱীসকল, মঙলবাৰ দিনটোত কেতিয়াও আপুনি নখ নাকাটিব। নখ কাটিলে দুখ কষ্টত ভুগিব পাৰে বুলি জ্যোতিষ শাস্ত্ৰত পোৱা যায়। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোৰ সৈতে জড়িত হৈ থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।